আজি ৰাতিপুৱাতে ৰাস্তাৰে খোজকাঢ়ি গৈ থাকোঁতে পথাৰৰ কাষৰ নলাটোত ইমান ধুনীয়াকৈ মাছ আহি আছিলে। তেতিয়া কিন্তু লাহে লাহে মাছ আহি আছিলে দেই। আৰু ঘৰলৈ গৈ ভাইটিক খবৰটো দিয়াত ভাইটি কোৰখন লৈ আহি নলাটো অকণমান হেলনীয়াকৈ খান্দি দিয়াৰ কাৰণে মাছটো আহিবলৈ বহুত বেছি সুবিধা পালে আৰু ইমানেই ধুনীয়াকৈ মাছখিনি আহিবলৈ ধৰিলে, চাই কিন্তু বহুত বেছি ভাল লাগিছিলে। আৰু ইমান মাছ পাম বুলি ভবা নাছিলোঁ। পাছলৈ কিন্তু কিমান মাছ পালোঁ আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব, গম পাব। আৰু কোনোবাই এবাৰ একেবাৰে জাক পাতি আহোঁতে মাছখিনি দেখিবলৈ বহুত বেছি ধুনীয়া হৈছিলে পৰিৱেশটো। একেবাৰে চুপচাপ আছোঁ, মানে যিহেতু হালা কৰিলে মাছখিনি ৰৈ দিয়ে, সেইকাৰণে মনে মনে থাকিয়ে মাছখিনি অহা চাই আছোঁ। আৰু 10 মিনিট মানতে এক বেগ মাছ হৈ গৈছে। আৰু ইফালে এনেধৰণৰ ৰিং বলত 2 ৰিং বল মাছ পোৱাটো বহুত ডাঙৰ কথা। একেবাৰতে এনেকৈ পুখুৰী সিঁচি পোৱা মাছটোৰ কথা বেলেগ দেই, কিন্তু এনেধৰণে পানী চলোতে যিখিনি মাছ আহে তাতে ইমান বেছি মাছ পাইছিলোঁ। আপোনালোকক কিন্তু ভিডিঅ'টো দিয়া অলপ পলম হ'ল, মাছ ধৰা হ'ল 2 দিনমান। ভাইটিৰ লগতে এবাৰ মানুহজনো আহি গ'ল, দুয়োটাই একেবাৰে মাছ ধৰাত ব্যস্ত হৈ গৈছে। আৰু মাছ ধৰা সঁজুলিটো দেখিছেনে, এইটো ভাইটি আইডিয়া মতে বনাইছে। বহুত বেছি মাছ সোমাইছে আৰু ওজনটো দেখিছেনে কিমান গধুৰ। ভাইটিয়ে একেবাৰে কেকু জেকুকৈ মাছখিনি দাঙিছে, লগতে পানীও আছিলে দেই, সেইকাৰণে অলপ বেছি ওজন হ'ল। আৰু মাছখিনি চাবলৈ ইমান ধুনীয়া লাগিছে। ভণ্টি আৰু মই দুইজনে আজি ঘৰৰ কাম বন এৰিলোঁ, দুইজনী মাছত পূৰা ব্যস্ত হৈ গৈছোঁ। যিহেতু মাছখিনি আহি আছে, এৰি থৈ যাব নোৱাৰি। মানুহজন আৰু ভাইটি দুইটাই এইফালে মাছত লাগি আছে, আমি দুইজনে মাছ অনা নিয়া কৰি আছোঁ। যিহেতু মাছখিনি নি শেষ হোৱা নাই, সেইকাৰণে আমিও ইয়াতে লাগি আছোঁ। চাবলৈও ভাল লাগিছে, নিবলৈও ভাল লাগিছে, বহুত বেছি গধুৰ হৈছে, সেইকাৰণে দুইজনীয়ে ধৰি পেলাই মাছখিনি অনা নিয়া কৰি আছোঁ। আৰু যিহেতু বতৰটো ভাল, মাছখিনি চাফ চিকুণ কৰি এতিয়া ৰ'দত দিবলৈ লাগিব। ধুনীয়াকৈ ৰ'দটো দিছে আৰু একেদিনাই মাছখিনি নুশুকালেও 2 দিনত শুকাই যাব। আৰু ইমান বেছি মাছ একেবাৰে খোৱা সম্ভৱো নহয়। আৰু আপোনালোকৰ ফালে এনেধৰণৰ মাছ একেবাৰতে পায় নাই, কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে সেয়াও কমেণ্ট কৰি জনাব। লগতে আজি বেটাই মাছ একেবাৰে হেঁপাহ পলুৱাই পিটিকিবলৈ পাই বহুত সুখী হৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।